আলসুৱা অনুভৱে তোমাকে বিচাৰে জীয়া জীয়া মৰমে তোমাকে কাষত। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল আৰু মোৰো ভালে। আজি এটা স্পেচিয়েল ভিডিঅ' লৈ আহিছোঁ। আজি মই আপোনালোকক এটা পাৰ্চেল দেখাম, মোৰ ওচৰলৈ আহিছে আৰু পাৰ্চেলটো কি হয় কেনেকুৱা হয় অকণমান ভিডিঅ' দেখি আপোনালোকে গম পাইছে। ভাবিছোঁ আপোনালোকৰ লগত অপেন কৰোঁ আৰু কোনে বনাইছে, কেনেকৈ বনাইছে, কি মেটেৰিয়েল ইউজ কৰিছে সেইটোৰ ওপৰত আপোনালোকক মই ভিডিঅ'টো দেখাওঁ। ভাবিছোঁ অপেনিঙো কৰোঁ, আপোনালোকক দেখাওঁ যে কেনেকুৱা হৈছে দেখিবলৈ। এইফালে আজি একদম গাড়ী চলাই আছে। হাই দিয়া, এনেকৈ দিয়া হাই। আৰু বস্তু ৰিলেটেডটো আদিয়ে হয়, আপোনালোকে চাই ক'ব। প্ৰথমতে আপোনালোকক দেখাই দিওঁ, তাৰপিছত কথা পাতি আছোঁ। পাৰ্চেলটো এইটো, এয়া মোৰ ওচৰলৈ আহিছে আৰু পঠাইছে পম্পী বা কি বনাই কি কৰে মই আগতে আপোনালোকক পাৰ্চেলটো দেখাই আছোঁ, তাৰপিছত তেওঁৰ কথা মই ক'ম। পাৰ্চেলটো মই অপেন কৰি লওঁ। এনেদৰে এটা বক্স আহিছে। আলসুৱা অনুভৱে তোমাকে বিচাৰে জীয়া জীয়া মৰমে তোমাকে কাষতে। এইটো দেখিলেনে আপোনালোকে? এইখন আদিৰ যিদিনাখন জন্ম পাইছিল সেইদিনাখনৰে ফটো। তাৰপিছত তাৰ নাম লিখি দিছোঁ, তাৰ জন্মৰ বাৰ লিখি দিছোঁ, মানে ডেটটো লিখি দিছোঁ, তাৰ যিখিনি টাইমিং আছে, তাৰ ৱেইট গোটেইখিনি ইয়াত দিয়া আছে। আৰু এইটো ৰেজিন ৱৰ্ক বুলি কয়। আৰু এই বস্তুটো বনাইছে কোনে মই আপোনালোকক কৈ আছোঁ, তাৰ ডিটেইলছ মই দি দিম ডেছক্ৰিপশ্যন বক্সত। আৰু ইমান ধুনীয়াকৈ বনাইছে। আৰু সকলোতকৈ ডাঙৰ কথা, এইটো গ্লাছ নহয় দেই, এইটো বস্তু গ্লাছ নহয়, এইটো আপোনালোকৰ অকণমান প্লাষ্টিক টাইপ মেটেৰিয়েল, যিটো পৰিলেও নেভাঙে। আৰু এইটোত হ'বৰ কাৰণে এডাল ষ্টেণ্ডো দিছে, মই ষ্টেণ্ডডাল দেখাই আছোঁ। এইডাল ষ্টেণ্ডডাল যিডাল দিছে, ষ্টেণ্ডডালত এইটো এনেকৈ ধুনীয়াকৈ সোমাই দিলে হ'ল। দেখিছে ইমান ধুনীয়াকৈ থাকি গৈছে এইটো। আৰু এইটো ধুনীয়াকৈ এতিয়া ষ্টেণ্ড দিয়াৰ কাৰণে আমি ধুনীয়াকৈ ক'ৰবাত টেবুলতো ধুনীয়াকৈ থ'ব পাৰিম। মই ভালদৰে আপোনালোকক দেখাই আছোঁ, দেখিবলৈ কিমান ধুনীয়া আছে চব। আৰু এই বস্তুটো এইটো কাৰণে স্পেচিয়েল লাগিছে যে ই যেতিয়া ডাঙৰ হ'ব তেতিয়া এই বস্তুটো দেখিব কিমান এটা ভাল লাগিব, যে তাৰ জন্ম বাৰ ডেট গোটেইখিনি মানে ৱেইট চবখিনি আছে। কিছুমান বস্তু টাইমৰ লগে লগে ধৰক ইমানটো এটা মনত নাথাকে, কিন্তু তাৰ বহুত ভাল লাগিব যে মাহঁতে এনেদৰে বনাই দিছে। আৰু থেংকছ টু পম্পী বা, ইমান ধুনীয়াকৈ বস্তু মানে এইটো যে আইডিয়াটো ওলাইছে বিৰাট ভাল। মই মানে একদম ইউনিক দেখিছোঁ। তেওঁৰ এখন মই এনেকৈ বেবী এটাৰ বনোৱা দেখি পেলাই মই মানে ৰ'ব পৰা নাই, মই কৈছোঁ মোকো এখন বনাই দিব। আৰু তেওঁ ফাইনেলি ইমান ধুনীয়াকৈ বনাই দিছে। আৰু এইখন এতিয়া মই ধুনীয়াকৈ টেবুলত সজাই থ'ম। মই আপোনাক সজাই উঠি দেখাই আছোঁ কেনেকুৱা লাগিব। আলসুৱা অনুভৱে তোমাকে বিচাৰে জীয়া জীয়া মৰমে তোমাকে কাষতে। আউলি বাউলি মন তোমাতেই যে মগন। গতিকে আপোনালোকে দেখিলে ইমান ধুনীয়াকৈ বনাইছে বায়ে, এইটো ইমান ধুনীয়া লাগিছে। একদম মানে এটা ইউনিক ডিজাইন নহয়নে বাৰু? আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে বাক অৰ্ডাৰ দিব পাৰে, বিৰাট ধুনীয়াকৈ বনায়। তেওঁৰ মই ফোন নম্বৰটো আৰু তেওঁৰ নামটো মোৰ যিটো পেজৰ যেতিয়া মই এইটো আপলোড কৰিম মই দি দিম, ফোন নম্বৰটো দি দিম। আপোনালোকে যদি কোনোবা ইচ্ছা কৰে তেওঁক কণ্টেক্ট কৰিব পাৰে। আৰু এইটো চবতছে ইউনিক এইটো কাৰণেই লাগিছে যে ইয়াত মানে আপোনালোকে মেমৰি, এতিয়া ধৰক যিমানে বাচ্ছাটো ডাঙৰ হৈ গৈ থাকে সিমানে কি হয় মানে আমাৰ কিছুমান বস্তু ইমান মাইণ্ডত নাথাকে ন, কিন্তু এইটো দেখি থাকিলে মানে আমাৰ সেই যে ফাৰ্ষ্ট ডে সেই কথাটো মাইণ্ডত আহে। আৰু ল'ৰা যেতিয়া ডাঙৰ হ'ব ভাবকচোন, তেওঁ চাই ইমান ভাল পাব হয়নে? গতিকে মোৰ বাবে ইমান ইউনিক লাগিছে নহয় বস্তুটো। মই সেইকাৰণে মানে লগালগ তেওঁক বনাব দিলোঁ আৰু তেওঁ ইমান ধুনীয়াকৈ বনাই দিছে। থেংক ইউ ছ' মাছ পম্পী বা। তেওঁৰ মই এড্ৰেছটো দি দিম, আৰু কোনোবাই যদি কণ্টেক্ট কৰিব বিচাৰে তেওঁক কৰিব পাৰে ডাইৰেক্টলি কণ্টেক্ট। যেনেকুৱাকৈ লাগে কাষ্টমাইজ তেওঁ বনাই দিব। মই এনেকুৱা ৰাউণ্ডকৈ বনাই দিলে, কেতিয়াবা স্কুৱাৰ টাইপকৈও বনাই দিয়ে। কিন্তু এই ৱৰ্কটো ৰেজিন ৱৰ্ক বুলি কয়, বিৰাট ভাল লাগে। আপোনালোকে ইয়াতে ইচ্ছা কৰিলে ইঞ্চ
মিক্সটো দিব পাৰে, বাৰটো দিব পাৰে। মই বাৰু ইমান বেছি খিচিমিচিকৈ দিয়া নাই। গতিকে আজিলৈ ভিডিঅ'টো ইয়াতে সামৰোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে, আৰু যদি কোনোবাই বনাব বিচাৰে পম্পীবাক বনাব দিব। আহিলোঁ, আৰু থেংক ইউ এগেইন পম্পীবা। আগলৈও আপোনাৰ লগত কণ্টেক্ট কৰি থাকিম কিবা এনেকুৱা যদি লাগে। আৰু আজিলৈ আহিছোঁ, পুনৰ এদিন নতুন ভিডিঅ'ত লগ পাম। বাই বাই। আলসুৱা অনুভৱে তোমাকে বিচাৰে জীয়া জীয়া মই